নমস্কাৰ, মোৰ নাম আকাশপতি মৰা। মই আজি খোদ অসম অনলাইন কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিবলৈ লৈছোঁ। মই আবৃত্তি কৰিবলৈ ওলোৱা কবিতাৰ শিৰোনাম ভূত পোৱালি। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। কুমপুৰ সপোন। মা, মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা, চকু তেলেকা, টিলিকা টিলিকা, পিলিকা পিলিকা চখিনী ছোৱালী। এটা ক'লা, এটা বগা, নাঙঠ পিঙঠ ভূত কথা পাতে তাকুত তাকুত কুত। এটাই ক'লে ভূত ভূত ভূত, ইটোৱে মা নাক জোকাৰি ক'লে ধূত ধূত। মা, দেখিবলে এনে ভাল ভূত পোৱালি নাচ, কিবা কিবি গান গাই ফুচ ফুচ ফাচ, মনে মনে কাম কৰে খুচ খাচ খাচ, এংকুৰ বেংকুৰ কৰি যায় লৰি লৰি, জখিনীহঁতক নচুৱাই চুলি ধৰি ধৰি, জখিনীহঁতে নেপেলালে একেলগে ভৰি, চৰ খোৱা জখিনীয়ে নাচে কঁকাল ভাঙি, কুটুক কুটুক ঘুটুক কৰি ভূত পোৱালি জাপ মাৰি ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেং দাঙি দাঙি। মা, তই যে কব ভূতে বোলে ল'ৰা ধৰি খাই, পুখুৰীলে নিম বোলে ভৰি দুটা ওপৰ কৰি, গুজি গুজি মূৰটোৱে হাত বোকাত সোমাই। ক'ত মা, মোক দেখোন সিহঁত দুটাই একোকে কৰা নাই। ক'তা মোৰ ওচৰ চাপিবলে সিহঁতে দেখোন অলপকে হাঁহি কৰা নাই। ভয় কৰা ল'ৰাকে মা ভূতে ধৰি কিলাই, মোৰ খুলি ভূতলে ভয় নাই। জখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি, তুই তাৰে কাণ দুখন দিলো মুচৰি। কাণত মুচৰি মা লাগে বৰ ভাল, সিহঁত দুটাই চিঞৰ উঠাই লগাল গাল ভাল। বিচাৰি থকা ভূত পোৱালি মা যেতিয়া পালো, তলত থকা আলমাৰিটোত আনি সোমাই থলো। তাৰ পিছতে তই মাতোতে উঠিলো সাৰ পাই। মা, মোৰ হলে ভূতলে অকণমানো ভয় নাই। ক'তা মোৰ ওচৰ চাপিবলে সিহঁতে দেখোন অলপকেই হাঁহি কৰা নাই। ভয় কৰা ল'ৰাকে মা ভূতে ধৰি কিলাই, মা মোৰ হলে ভূতলে ভয় নাই। ধন্যবাদ।